এইটো এৰ আছে আৰু ডিৰ আছে মানে য'ত একেবাৰে কালাৰ হোৱা নাই সেই অপশ্যনবিলাকত এনসাৰ শুদ্ধ উত্তৰ হোৱাৰ সম্ভাৱিতা আটাইতকৈ বেছি গতিকে এতিয়া হয় কি কৰিব লাগিব আপুনি বাকি যিখিনি কৰিব পঢ়াখিনি কৰিলে নোৱাৰাখিনি যিখিনি আপুনি কালাৰ কৰিব তেতিয়া হয় আপুনি গোটেই অল টোটেল এট কালাৰ কৰিব লাগিব নহয় আপুনি অল টোটেল কি কৰিব লাগিব ডিট কালাৰ কৰিব লাগিব মেথছৰ ট্ৰিক্স দিম হয় কিন্তু এই ভিডিঅ'টো গণিতত যি নিজে পাছ কৰিব পাৰে যিসকল গণিতত চোকা বা নিজে অংক কৰি পাছ কৰিব পাৰে সেই সকলৰ বাবে এই ভিডিঅ'টো নহয় এই ভিডিঅ'টো মই কেৱল তেনেলোকৰ বাবে ট্ৰিক্স দিছো যিসকলে অংক মুঠেই কৰিব নোৱাৰে বা অংকত খুব কেঁচা তেওঁলোক বা অংকলৈ মেথছৰ কাৰণে খুব ভয় খাই আছে বাকিখিনিতো মই যেনে তেনে কিবা লিখিব পাৰিম বা কৰিব পাৰিম কিন্তু অংকত মোৰ কি হ'ব এনেকৈ বুলি যিসকলে ভয় খাই আছে একদম অংকত পিছপৰা অতি দুৰ্বল অংকত গণিতত সেই সকলৰ বাবেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে চোকাসকলে আহি ইয়াতে যেন বেয়া কমেণ্ট নকৰে যে এইবোৰ কৰিলে ফেল কৰিবা এইবোৰ ফেল কৰাৰ কৌশল এনেধৰণে যেন কোনো বেয়া কমেণ্ট নকৰে তাৰ বাবে মই আপোনালোকক কৰবদ্ধভাৱে অনুৰোধ জনাইছোঁ কাৰণ এই ভিডিঅ'টোৱে বহু পিছপৰা পৰীক্ষাৰ্থীসকলক আশাৰ ৰেঙনি দেখুৱাব পাৰে তেওঁলোকে যিসকলে গণিতত ভয় খাই আছিলে আমি যে যিমান অংক আহিব সেইবোৰ যে কৰিবই নোৱাৰিম এনেকৈ ভয় খাই আছিলে তেওঁলোকৰ বাবে আশাৰ ৰেঙনি হ'ব এই ভিডিঅ'টো কাৰণ তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পিছত যিমানটা অংক নাহক কিয় 20টাই আহক 30টাই অংক নাহক কিয় সেই 20টা আহিলে 20টাই কৰিব পাৰিব 30টা আহিলে 30টাই কৰিব পাৰিব যিমানটা আহে গোটেইকেইটা উত্তৰ কৰিব পাৰিব তাৰ ভিতৰত 30টাৰ ভিতৰত বা মুঠৰ ভিতৰত গোটেইকেইটা শুদ্ধ নহ'ব কিন্তু অন্তত 5 মাৰ্কটো তেওঁলোকে এই ভিডিঅ'ৰ পৰা উঠাব পাৰিব কিন্তু চোকাসকলে এইটো চাই যদি কৈ দিয়ে যে এইবোৰ কি এইবোৰ ট্ৰিক্স এইবোৰে কিন্তু নহ'ব এনেকেনো অংক শুদ্ধ হয়নে এনেকৈ যদি কমেণ্ট কৰে তেতিয়াহ'লে কি হ'ব সেই বাকীসকলে এনেও যিসকল পিছপৰা তেওঁলোকেতো এনেও এৰি থৈ গুচি আহিলেহেঁতেন জিৰ' পালেহেঁতেন এৰা মানে জিৰ' পালেহেঁতেন গতিকে এবাৰ কৰি থৈ আহিব অন্তত অংককেইটাটো কৰি থৈ আহিব পাৰিব অপশ্যনকেইটাটো কৰিব পাৰিব অন্তত OMR চিটতটো খালী জেগা এৰি থৈ নাহে সেইটো যে ডাঙৰ উপকাৰ হ'ব আৰু সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু আশা কৰোঁ এনেদৰে তেওঁলোকে কি হ'ব যথেষ্ট তেওঁলোক উপকৃত হ'ব মূল কথা এটা আছে ইয়াৰ মাজতো কথাটো হ'ল কি যদি আপুনি অংকৰ এটাও অংক কৰিবই নোৱাৰে এটাও অংক টাচেই কৰিব নোৱাৰে তেতিয়াহ'লে তাৰ বাবে বেলেগ ট্ৰিক আছে মুঠ যিমানটা অংক আহিছে মেথছ তাৰ পৰা বোলে এটাও মই টাচেই কৰিব নোৱাৰোঁ তেতিয়াহ'লে তাৰ ট্ৰিকটো বেলেগ হ'ব আকৌ সেই ট্ৰিকটো মই ইয়াত নাই দিয়া আজি মই এইটো ট্ৰিক দিম যে অংকত যিমানটা প্ৰশ্ন আহিব সেই মুঠ প্ৰশ্নৰ ভিতৰতো আপুনি যদি 5টাও নিজে কৰিব পাৰে বা 5টা বোলো মই যেনে তেনে কৰিব পাৰিছোঁ বা 10টা মই যেনে তেনে কৰিব পাৰিছোঁ বাকী 20টা মই কৰিব নোৱাৰোঁ সেইখিনি মই টাচেই কৰিব নোৱাৰোঁ যেনে তেনে মই 5টা বা 10টা কৰিব পাৰিম বাকী 20টা কিমানটা আহে বাকী যিমান থাকে সেইখিনি মই এৰি দিম সেই এৰা যিবোৰ অংক যেৰা যিবোৰ প্ৰশ্ন তাত কি হ'ব সেইটোহে মই আজি দিম কিন্তু একেবাৰে A to Z এটাও কৰিব নোৱাৰিলে সেইটো ট্ৰিক্সটো বেলেগ হ'ব সেইটো মই এতিয়া ভিডিঅ'টো নিদিওঁ কাৰণ কি কৰিব ইয়াত অসংখ্য লোকে গালি পাৰিব হয় নহয় সেইকাৰণে এই ভিডিঅ'টো মই দিছোঁ আপোনালোকে চাওক অন্তত আপুনি পৰীক্ষাৰ এটাও অংক এৰি থৈ নাহে এই ভিডিঅ'টো চোৱাৰ পিছত ঠিক আছে এতিয়া কথা হ'ল ধৰি লওঁ আপুনি পৰীক্ষাত প্ৰশ্ন আহিলে 30টা অংকৰ প্ৰশ্ন কেইটা আহিছে ধৰি লৈছোঁ 30টা আহিছে বা 25টা আহিছে বা 20টা আহিছে যিমানটা আহিছে তাৰ ভিতৰত মই ধৰি লৈছোঁ আপুনি 5টা বা 10টা কৰিব পাৰে 5টা বা 10টা আপুনি কৰিব পাৰে এতিয়া কি কৰিব আপুনি যিখিনি কৰিব পাৰে সেইখিনি আপুনি কৰি ল'ব ধৰি লৈছোঁ আপুনি 1 নম্বৰটো কৰিব নোৱাৰে 3 নম্বৰ অংকটো কৰিব পাৰে হয়নে 7 নম্বৰ কৰিব পাৰে ধৰি লৈছোঁ এনেই মই আনুমানিক এইবোৰ বুজাই আছোঁ আপোনালোকক বোলে 9 নম্বৰটো কৰিব পাৰে ধৰি লৈছোঁ আপুনি যিকেইটা কৰিব পাৰে আৰু 12টো কৰিব পাৰে ধৰি ললোঁ 14 কৰিব পাৰে তাৰপৰা বোলে বাকীখিনি অংক কৰিব পৰা নাই 18 কৰিব পাৰিছে হয়নে তাৰপৰা বোলে ধৰি লৈছোঁ একেবাৰে 23টো কৰিছে 28টো যেনে তেনে পাৰিছেগৈ হয়নে কেইটা হ'ল 1 2 3 4 5 6 7 8টা ধৰি লৈছোঁ বোলে আৰু এটা পাৰিছে বোলে 30 নম্বৰ পাৰিছে 31টো বোলে কিবা এটা পাৰিছে ধৰি লৈছোঁ কেইটা 8 9 10টা এইকেইটা কৰিব পাৰে 10টা কৰিব পৰা বুলি ধৰিছোঁ বোলে 5টা 6টা নিজে কৰিব পাৰিছে আৰু বোলে বাকী শুৱে বাৱে কেনেকৈ কৰিছে বোলে বাকী বোলে এটাও কৰিব নোৱাৰে
নীল টোটেল অল টোটেল এটাও কৰিব নোৱাৰে মই ধৰিছোঁ আপুনি 10টা কৰিব পাৰে বুলি হয়তো আপুনি 5টা কৰিব পাৰিব পাৰে বা 2টাটো কৰিব পাৰিব হলেও এটাও কৰিব পাৰিব এটাও যদি পাৰে হেতু কৰি ল'ব বাকি নোৱাৰা প্ৰশ্নৰ ক্ষেত্ৰতে এই ট্ৰিক্সটো এপ্লাই কৰিব মই এজ এ হোল এক্সাম্পল হিচাপত মই দেখাইছোঁ এটো ধৰি লৈছোঁ আপুনি 3 নম্বৰ উত্তৰটো কৰিব পাৰিছিলে আপুনি তাৰ এনসাৰটো ধৰি লৈছোঁ সি হ'ব সি কৰিলে এটো আপুনি জানে সি কৰিলে হয়নে বোলে আনটো 7 নম্বৰ পাৰিছিলে হেতু বোলে বি হ'ব এটো বি কৰিলে এটো বি দিলু বি কৰিলে এইটো বোলে ধৰি লৈছোঁ বি কৰিলে বি হয়নে এইটো বোলে বি ধৰি লৈছোঁ কি হয় নাজানো এইটো কি হয় আৰু উত্তৰ কৰোঁতে কোনটো অপচনত পৰে নিজে দিব এইটো এনেকে কালাৰ কৰি গৈছে আৰু পৰাখিনি কালাৰ কৰি গৈছে যিখিনি পাৰে সেইখিনি কালাৰ কৰি গৈছে এও হ'ব পাৰে বিও হ'ব পাৰে সিও হ'ব পাৰে ডিও হ'ব পাৰে যেটো পৰে হেতু কালাৰ কৰি যাব মই এনে কৰিছোঁ ইয়াত দেখুৱাবৰ কাৰণে বোলে এইটো বোলে সি হয়নে এইটো সি কালাৰ কৰিলে সি এইটো ধৰি লৈছোঁ মই বি হয় নহ'ব এইটো কালাৰ কৰিলে তাৰ পিছত আহো বোলে এইটো কৰিলে ধৰ বি হল বি এতিয়া মই এটো আনুমানিক এইটো হৈছে কি আনুমানিকভাৱে পাতিছো আপোনালোকে জেনেকে যেটো উত্তৰ হয় হেমতে পাতিব পৰাখিনি 5টা পাৰে যদি 5টা উত্তৰটো পাতি ল'ব বাকিবোৰ ট্ৰিক কৰিব 10টা পাৰিলে 10টা কৰি ল'ব বাকিবোৰ ট্ৰিক কৰিব এটা কৰিব পাৰিলে এটা কৰিব বাকিবোৰ ট্ৰিক কৰিব 20টা কৰিব পাৰিলে 20টা কৰিব বাকিবোৰ ট্ৰিক কৰিব ঠিক তেনেকে যেটো অপচনত জি হয় সেই ধৰণে প্ৰথমে কালাৰ কৰি ল'ব কালাৰ কৰা হৈ গল ইয়াৰ পিছত ট্ৰিকটো খুনক আৰু পৰীক্ষাত এপ্লাই কৰিব এতিয়া কি কৰিব এতিয়া আপুনি কি কৰিব লাগিব আপুনি যোনবোৰ ওভেল কালাৰ কৰিলে তাৰ হিসাব কৰিব লাগিব কাউন্ট কৰক আৰু ট্ৰিক্স ইজ নাথিং বাট ম্যাথমেটিক্স হয়তো মনত ৰাখিব ট্ৰিক ইজ নাথিং বাট ম্যাথমেটিক্স যে ট্ৰিক হৈছে এটা গণিত ম্যাথছ ট্ৰিক্স ইজ নাথিং বাট ম্যাথমেটিক্স ট্ৰিক হৈছে এটো ধেমালি বস্তু নহয় ট্ৰিক হৈছে এটা ম্যাথমেটিক্স ইয়াত ম্যাথমেটিক্স আছে এতিয়া মই এটা উদাহৰণ দিছো সাপোজ আপোনালোকে ক্লাস 10ত পাইছে নিশ্চয় সম্ভাৱিতা probabilityত কি প্ৰশ্ন খুদ মুদ্ৰা উৎক্ষেপনৰ ফলত পোৱা ফলাফলৰ সম্ভাৱিতা কিমান বলে সম্ভাৱিতা কিমান হ'ব যে এটা হেড এটা হৈছে টেইল গতিকে হয় হেড পৰিব নহয় টেইল পৰিব গতিকে চান্স কিমান আছে তাৰ probability কিমান আছে বলে দুভাগৰে মানে 50% হয় ন এতিয়া ইয়াটো কি হ'ব probability অংক খাটিব এ চাইছো এ কেটা এটাও নাই 0 হয়নে বি এটো বি চাইছো ইয়াত গুটেখিনি বি কেটা আছে 1 2 3 4 5 6 7 8 বি 8টা তাপা সি কেটা আছে এটো সি চাও সি চাইছো হয়নে সি কেটা এটা দুটা আৰু সি আছে জানো নাই সি হল দুটা সি দুটা ডি কেটা কালাৰ কৰিলে ডি কেটা কালাৰ কৰিছে ডি কেটা কালাৰ কৰিছে ডি টো নাই 0 ধৰিব পাৰিছেনে আৰু যে কৰিছিলে A0 এটাও পৰা নাছিলে আপোনাৰ অপচন বি 8টা কালাৰ কৰিছে মই ধৰি লৈছো C2 দুটা কালাৰ কৰিছে D2 0 একেবাৰে মুঠেই কৰা নাই এতিয়া ক্লাস 10ৰ যি probability চেপ্টাৰ সম্ভাৱিতা চেপ্টাৰ সেই সম্ভাৱিতা চেপ্টাৰটো এবাৰ পঢ়িলে এই কথাখিনি ক্লিয়াৰ হৈ যাব যেটো অপচন অলৰেডি বেছি পৰিছে এটো 8 পৰিলে হয়নে বি 8 পৰিলে সি 2 পৰিলে দুটা পৰিছে এটা এ আৰু ডি মুঠেও নাই এ আৰু ডি এটাও নাই উত্তৰ নাই মানে ইয়াৰ সম্ভাৱিতা কাৰ বাঢ়ি যাব এতিয়া সম্ভাৱনাটো কাৰ হোৱাৰ পসিবিলিটি আছে কাৰ কোনটো এনসাৰ বা কোনটো অপচন হোৱাৰ ইয়াৰ probability বেছি আছে সেই probability টো হল কি
এতিয়া বিত যেহেতু আটাইতকৈ বেছি আছে অপশ্যন, এতেকে বিত আপোনাৰ এনসাৰ হোৱাৰ সম্ভাৱিতাটো একেবাৰে কম। বিত হোৱাৰ সম্ভাৱিতা একেবাৰে কম। তাৰপিছত চিট আছে দুটা, গতিকে ইয়াত অলপ সম্ভাৱিতা আছে, হ'লেও অলৰেডি দুটা পৰিলে, কিন্তু একেবাৰে এত আপুনি কৰা নাই আৰু ডিত কৰা নাই, এ আৰু ডি আপুনি কৰাই নাই। গতিকে সম্ভাৱনা কাৰ ওপৰত বেছি আছে, কোনখিনি অপশ্যন হ'ব, বাকীবোৰ কাৰ সম্ভাৱিতা বেছি আছে? এইটো এৰ আছে আৰু ডিৰ আছে। মানে য'ত একেবাৰে কালাৰ হোৱা নাই সেই অপশ্যনবিলাকত এনসাৰ শুদ্ধ উত্তৰ হোৱাৰ সম্ভাৱিতা আটাইতকৈ বেছি। গতিকে এতিয়া হয় কি কৰিব লাগিব, আপুনি বাকী যিখিনি কৰিব, পঢ়াখিনি কৰিলে, নোৱাৰাখিনি যিখিনি আপুনি কালাৰ কৰিব, তেতিয়া হয় আপুনি গোটেই অল টোটেল এত কালাৰ কৰিব লাগিব, নহয় আপুনি অল টোটেল কি কৰিব লাগিব, ডিত কালাৰ কৰিব লাগিব, য'ত একেবাৰেই অপশ্যনকেইটা মানে ABCD যিটো অপশ্যনত আপুনি কালাৰ কৰা নাই। বুজি পাইছে নহয়? এতিয়া তেতিয়া বাকীখিনি নোৱাৰা যিখিনি থাকিলে নহয় অল টোটেল প্ৰশ্ন, সেই নোৱাৰা প্ৰশ্নৰ ক্ষেত্ৰত আপুনি এতিয়া কি কৰিব, বাকী নোৱাৰা গোটেইখিনি একেৰাগি কৰিব লাগিব, একেৰাগি। এতিয়া ধৰক আপুনি 3 নম্বৰটো কি কৰিছিলে, চি কৰিছিলে ধৰি লৈছোঁ, 1 আৰু 2 কৰা নাই ধৰি লওঁ, 1 আৰু 2 কৰা নাই হয়নে? তাৰপৰা 3টো কৰিছিলে, এতিয়া 4, 5, 6 নাই কৰা, গোটেইখিনি এতিয়া এত 0 আছে নহয়, এতিয়া এ মাৰি যাব, এতিয়া এইটো এ বাকী একে অল টোটেল ছেম টু ছেম মাৰিব, এতিয়া ছেম টু ছেম এ য'ত নাই আৰু। কথাটো বুজি পাইছেনে? নোৱাৰাখিনি একেৰাগি এ হ'লে গোটেই এ মাৰিব, আৰু ডি হ'লে অল টোটেল ডিতেই আপুনি কি কৰিব, অভেলবোৰ কালাৰ কৰিব। তেতিয়া যিটো আপোনাৰ ক্লাছ 10ৰ সম্ভাৱিতা যিটো চেপ্টাৰ, তাৰ মতে কি হ'ব, শুদ্ধ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যাব। আৰু তাৰ মাজতে আপোনাৰ কিছুমান ভুল হ'ব, কিছুমান শুদ্ধ হ'ব। কথাটো বুজি পাইছেনে? কিছুমান ভুল হ'ব তাৰ মাজত, আৰু কিছুমান কি হ'ব, শুদ্ধ হৈ যাব। আৰু এনেদৰে আপুনি অংক এৰি আহিলে যিহেতু আপুনিতো 0 পালেহেঁতেন, এইবাৰ এনেদৰে কৰাৰ ফলত আপুনি 0 নাপায়। এইবাৰ তাৰ মাজত যিখিনি সোমাই যাব সেইখিনি মাৰ্কছ আপুনি পাব। এনেদৰে কি হ'ব, আপুনি 5 মাৰ্কটো গোটাই ল'ব পাৰিব। আৰু এতিয়াতো অংক কৰি গোটেইখিনি অংক দেখাই দিবলৈতো সময় নাই, গতিকে এই ভিডিঅ'টো মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ। আপোনালোকে কি কৰিব, এইমতে আপোনালোকে কৰিব পাৰে। আৰু এটা কথা, আৰু যদি আপুনি কি কৰিব বিচাৰে, যদি এটাও অংক কৰিবই নোৱাৰে, বোলে মুঠ প্ৰশ্নৰ ভিতৰত বোলে এটাও একদম নট এ ছিংগুল কুৱেশ্যন, এটাও প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰে, তেতিয়াহ'লে কি কৰিব, যদি নোৱাৰোঁ বুলি ভাবিছে, সেইটো যদি ট্ৰিক লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই কি কৰিম, ইমিডিয়েট নেক্সট ভিডিঅ'টো দি দিম, আপোনাৰ পৰীক্ষাৰ আগে ভিডিঅ'টো পাই যাব। অ'কে, এইখিনি মই ক'লোঁ। গতিকে এই ভিডিঅ' একেবাৰে অংকত পিছপৰা পৰীক্ষাৰ্থীৰ বাবে, ইয়াত চোকাসকলে যেন ইয়াত যে এনেকৈ কৰিলে কেনেকৈ পাছ কৰিব সেইটো যেন কমেণ্ট নকৰে, বেয়া কমেণ্ট নকৰে, কাৰণ ইট ইজ নাথিং বাট মেথমেটিক্স। ট্ৰিক হৈছে মেথমেটিক্সে। আৰু এই বস্তুটো কমপ্লিট ক্লাছ 10ৰ যিখন সম্ভাৱিতা চেপ্টাৰ, অংকৰ চাই ল'ব, সম্ভাৱিতা বুলি এটা চেপ্টাৰ আছে, সেই চেপ্টাৰটো আপোনালোকে পঢ়ি ল'ব, আৰু তাৰ পৰা বস্তুটো দিয়া হৈছে। কথাটো বুজি পাইছে নহয়? এইটো এনেই ফকতীয়া নহয়, আপুনি এৰি থৈ গুচি আহিলে এনেও 0 পালেহেঁতেন। এতিয়া এনেকৈ যদি কৰি দিয়ে, আপুনি অন্ততঃ কি হ'ব, এৰি থৈ আপুনি নাহে, অন্ততঃ কৰি থৈ আহিব, আৰু তাৰ মাজত যিখিনি সোমাই যাব শুদ্ধ উত্তৰ, সেইবিলাকত আপুনি নম্বৰ পাই যাব। আৰু আপুনি অংকৰ এই অহেতুক ভয়ৰ পৰা আপুনি অন্ততঃ উপশম লাভ কৰিব। গতিকে সকলোকে মই কি কৰিলোঁ, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনাৰ ভৱিষ্যতে বহুত সহায় হ'ব পাৰে। অকল এইটো পৰীক্ষা বুলিয়েই নহয়, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, 3rd গ্ৰেড কিবা বুলি নহয়, সকলো আগন্তুক দিনত যিকোনো ধৰণৰ কম্পিটিটিভ পৰীক্ষাৰ বাবে এনেদৰে আপোনালোকে ভিডিঅ' লাভ কৰি থাকিব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।